Welcome to Study Learning. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ Hslc ক্লাছ 10ৰ ইংৰাজীৰ এটা ইম্পৰ্টেণ্ট লেটাৰ টু এডিটৰৰ লোড শ্বেডিঙৰ আনসাৰৰ বিষয়ে। সো মই আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, গতিকে তোমালোকে ভিডিঅ'টো মিছ নকৰি অন্তিম সময়লৈ চাই থাকিবা। আৰু যদি তোমালোকে এতিয়াও আমাৰ এই ষ্টাডি লাৰ্নিং নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা সকলোৰে আগত এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ'বিলাক পোৱাৰ বাবে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Write a letter to the editor of a local English newspaper about frequent load shedding in the evening in your locality. এই কুৱেশ্যনটো 2011 আৰু 15ত আহিছিল। এই কুৱেশ্যনটো বহুতো ইম্পৰ্টেণ্ট হয়, 2022 বৰ্ষত অহাৰ সম্ভাৱনা খুবেই বেছি, গতিকে তোমালোকে মিছ নকৰিবা, ইয়াৰ আনসাৰটো ধুনীয়াকৈ শিকি ল'বা। আনসাৰ টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন, GS Road, Guwahati 5. Sir, through your estimate daily, I beg to draw attention of the authorities in the ASEB about frequent load shedding in Greater Basant Kunj area. A part of the city for the last several months, practically every day, the power supply to the area was quite disturbing. Students and housewives have become the worst victims. The officers and engineers in the ASEB are requested to redress the public grievance as soon as possible. Yours faithfully, name, address. Name আৰু এড্ৰেছবিলাক লিখিব নালাগে, XYZ বা কিবা লিখি থৈ আহিলে হ'ল। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। Thank you for watching the video.